নগাঁও জিলাৰ ৰূপহীত মানৱ সম্পদ গঢ়াৰ ইংৰাজী মাধ্যমৰ অন্যতম শিক্ষা অনুষ্ঠান হাতীপুখুৰী মাৰ্কাছ একাডেমী। আজি হাতীপুখুৰী মাৰ্কাছ একাডেমীত 2025-26 শিক্ষাবৰ্ষৰ নামভৰ্তি বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বিদ্যালয়খনত ল'ৰা-ছোৱালী উভয়ৰে হোষ্টেলৰ ব্যৱস্থা আছে। হাতীপুখুৰী মাৰ্কাছ একাডেমী ইংৰাজী মাধ্যমৰ গুণগত আধুনিক শিক্ষাৰ এখনি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। হাতীপুখুৰী মাৰ্কাছ একাডেমীত অসমৰ বিভিন্ন প্ৰান্তৰ ইংৰাজী মাধ্যমৰ অভিজ্ঞ শিক্ষকক নিযুক্তি দিছে আৰু সেইসকল শিক্ষকৰ দ্বাৰা পাঠদান দিয়া হয়। লগতে ছাত্ৰ-ছাত্ৰীক ইছলামিক শিক্ষা প্ৰদান কৰা হয়। শিশুৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ উপযোগীকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। শিশুসকলক খেলা-ধূলাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰা হয়। প্ৰতিটো শিশুৰ বিকাশৰ কাৰণে ব্যক্তিগতভাৱে যত্ন লোৱা হয়। কম খৰচত অধিক শিক্ষা গ্ৰহণৰ ব্যৱস্থা আছে। অতি দুখীয়া আৰু অনাথ শিশুসকলৰ কাৰণে বিশেষ ৰেহাইৰ ব্যৱস্থা আছে বিদ্যালয়ত। Admissions for the session 2025-26 is open in our academy, Markaz Academy, Hattipukuri, Nagaon. Direct admission in class nursery is going on. Today we have arranged admission test for the students of class KG to class 9 in our academy. Many students and parents came to this admission test today in our academy. About 60 to 70 students appeared in this test, and many parents came with their children in our academy to admit their wards in our Markaz Academy Hattipukuri. I am very glad to see the gatherings and eagerness of guardians for Markaz Academy Hattipukuri, and through your channel I would like to offer our cordial thanks to all the respected parents, those who came with their children in our Markaz Academy Hattipukuri today. Thanks. আপোনাৰ নাম? ইয়াত কিয় আপুনি সমবেত হৈছে এই অভিভাৱকৰ লগত? শুনিছোঁ যে এই স্কুল ভাল, সেইকাৰণে আজি আহিছোঁ মোৰ ছোৱালীজনী ক্লাছ 9। এইখন স্কুলৰ প্ৰতি আকৰ্ষিত হৈ এই শিক্ষা গুণগত শিক্ষাৰ প্ৰতি ভাল শুনিছোঁ, হোষ্টেলতো ভাল শুনিছোঁ, সেইকাৰণে আহিছোঁ। পূৰ্বে আপোনালোকৰ ছাত্ৰ ছাত্ৰী ইয়াত আছিল নে? নাই, আপোনাৰ গাঁৱৰ চৌপাশে কোনোবা আছিল নে ইয়াত? আপুনি প্ৰথম আহিছে কান্দালিমাৰীৰ পৰা? প্ৰথমে আহিছোঁ। মোৰ ঘৰ বৰণগুৰি। মই এক্স ষ্টুডেণ্টৰ গাৰ্জেন। যোৱাবাৰ 23-24 পঢ়াত মোৰ ল'ৰাটোৱে মাৰ্কাছ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰিছে, আৰু এইবাৰো মই মোৰ ছোৱালীজনীক এডমিশ্যন দিব আহিছোঁ ক্লাছ 6ত। স্কুলৰ শিক্ষাৰ গুণগত শিক্ষাৰ পিনে চাই, আমাৰ ধৰ্মীয় শিক্ষাৰ পিনে চাই আমি ইয়াত পঢ়াব লাগিছোঁ। আপুনি আগতে ষ্টুডেণ্ট দিছিল নেকি? অঁ, আগতে ষ্টুডেণ্ট দিছিল। ভালেই হৈছে। বালিমাৰী। মোৰ নাম ৱাহিদুৰ ৰহমান। কি হৈছে? এইটো স্কুলত এডমিশ্যন দিবৰ কাৰণে। এইটো স্কুলত মানে আমাৰ তাতো ইংলিছ মিডিয়াম আছে, হ'লেও মানে আমাৰ ধৰ্মীয় শিক্ষাটো নাই। ধৰ্মীয় শিক্ষাৰ কাৰণে আমি ইয়াত দিছোঁ। ইয়াৰ পৰা মোৰ খুৰাৰ ল'ৰা এটা দুটাই ইয়াৰ পৰা মেট্ৰিক পাছ কৰি গৈছে। নেটত বহিব। হয়, সেইকাৰণে ধৰ্মীয় শিক্ষাৰ বিষয়ে মানে হয় ইয়াত, সেইকাৰণে আমি ইয়াত আহিছোঁ আজি।